নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ওলাই পৰিছে সেই গুৰুত্বপূৰ্ণ খবৰসমূহ আমি প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰে দৰ্শকসকলৰ বাবে জনাই যাম প্ৰথমতে দিবলৈ লৈছো এটা ডাঙৰ খবৰ ৰাজ্যত যেহেতু চলি আছে উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানৰ মাজতে শৃংখল চলিহাৰ ডাঙৰ মন্তব্য এই সপ্তাহৰ ভিতৰত জোৰহাটৰ পৰা খেদিব লাগিব মিয়াক চৰকাৰক এই সপ্তাহৰ সময়সীমা বান্ধি দিলে বীৰ লাচিত সেনাই মিয়াৰ বিৰুদ্ধে জোৰহাটত বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী জিলা আয়ুক্তকৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান লাচিত সেনাৰ এই সপ্তাহৰ ভিতৰত জোৰহাটৰ দখলীকৃত ভূমিত চলিব উচ্ছেদ অভিযান ভূমিত উচ্ছেদ চলাবলৈ আহ্বান হাতীগড় টকলাইত উচ্ছেদ কৰিবলৈ জিলা প্ৰশাসনক বান্ধি দিলে সময় অসম চৰকাৰক পূৰ্ণ সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি বীৰ লাচিত সেনাৰ আহিছে দ্বিতীয়টো খবৰৰ মাজলৈ এইবাৰ মধ্য অসম দখল কৰিবলৈ আহিছে সহ বেদখলকাৰী ট্ৰাকে আহিছে সন্দেহজনক নাগৰিক উচ্ছেদৰ পূৰ্বে টালি টোপলা বান্ধি পলাইছে উজনিৰ সহ বেদখলকাৰী এইবাৰ টাৰ্গেট নগাঁৱৰ ভিন্ন প্ৰান্ত নিজ মুখেৰে ক'লে নেক্সট মিছন কি নিশা হাৰি হাৰি ঘৰৰ সা সামগ্ৰী কঢ়িওৱা টাটা DI বোকাজানত নিশা বোকাজান পালেহি বিদ্যাপুৰ উৰিয়ামঘাটৰ পৰা উচ্ছেদৰ পূৰ্বে খালী কৰি অহা বেদখলকাৰী ঘৰ সা সামগ্ৰীৰ লগতে গোধন উঠাই লৈ আহিছে বেদখলকাৰীয়ে নগাঁৱৰ বিভিন্ন অঞ্চল যেনে ধিংজুৰীয়া মৈৰাবাৰী এই ঠাইসমূহলৈ যাব নিজ মুখেৰে ক'লে বেদখলকাৰীয়ে বেদখল কৰি থকাৰ কথা একেমুখে স্বীকাৰ কৰিছে তেওঁলোকে আৰক্ষীৰ উপস্থিত হৈ নিশা বোকাজানৰ পৰা নিজৰ গন্তব্য স্থানলৈ খেদি পঠোৱা লোকসকলক গোলাঘাটৰ বিদ্যাপুৰ নেঘেৰী বিল বা উৰিয়ামঘাটত বেলেগ বেলেগ ঠাইৰ পৰা আহি দখল কৰিছিল তেওঁলোকে বেদখলকাৰীসকল বিশেষ সম্প্ৰদায়ৰ আহিছে অন্য এটা গুৰুত্বপূৰ্ণ খবৰৰ মাজলৈ চামগুৰিত অগপ আৰু বিজেপি কৰ্মীৰ মাজত সংঘাত অগপ নেত্ৰী আঞ্জুমা বেগমৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ 6 জন ৱাৰ্ড সদস্যক লৈ গাঁও পঞ্চায়ত গঠন কৰিবলৈ আহিছিল আঞ্জুমা বেগমে আধো বাটতেই হিংগিমাৰীত আঞ্জুমাৰ বাহনত আক্ৰমণ কৰিলে দুৰ্বৃত্তই বিজেপি নেতাৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপৰ বিনিময়ত ধন লেনদেনৰ কৰাৰ অভিযোগ মুজিবুৰ ৰহমান আৰু চামগুৰি মণ্ডল বিজেপিৰ সভাপতি আৰিফুল ইছলামৰ বিৰুদ্ধে এই অভিযোগ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কলিয়াবৰ আৰক্ষীৰ চামগুৰিত অগপ আৰু বিজেপি কৰ্মীৰ মাজত প্ৰচণ্ড সংঘাতৰ ঘটনা আহিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটোৰ মাজলৈ নামনি অসমৰ পাছত এইবাৰ উজনি অসমত কম্প্ৰমাইজ উৰিয়ামঘাট মাৰ্ঘেৰিটাকে ধৰি উজনিৰ বিভিন্ন প্ৰান্তত উচ্ছেদৰ বাবে সাজু হৈছে অসম চৰকাৰ একশ্যন মোডত চৰকাৰ প্ৰশাসন উৰিয়ামঘাটত বেদখলকাৰীক 7 দিনৰ সময়সীমা বান্ধি দিলে প্ৰশাসনে পৰ্যায়ক্ৰমে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চলিব উচ্ছেদ অভিযান কোনো অবৈধ বেদখলকাৰী হাৰি যাব নোৱাৰিব ৰাজ্যৰ 29 লাখ বিঘা মাটি বেদখলকাৰীৰ হাতত আছে এই সকলো ভূমিৰ উচ্ছেদৰ জৰিয়তে মোকলাব চৰকাৰে যি স্থানত অবৈধ বেদখলকাৰী আছে সেই সকলো স্থানতে কৰা হ'ব উচ্ছেদক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য দিবলৈ লৈছো চতুৰ্থ নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ চতুৰ্থ নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্দুকৰ বাবে আবেদন কৰিব পাৰিব খিলঞ্জীয়া লোকে মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ ৰাজ্যত যেহেতু চলি আছে উচ্ছেদ অভিযান আৰু উচ্ছেদ অভিযানৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিলে এটা ভাল খবৰ বন্দুকৰ বাবে আবেদন কৰিব পাৰিব খিলঞ্জীয়া লোকে আগষ্ট মাহৰ প্ৰথমটো সপ্তাহতে বন্দুকৰ অনুজ্ঞাপত্ৰৰ বাবে কি কৰিব পাৰিব আবেদন 1 আগষ্টৰ পৰা 7 আগষ্টলৈ বন্দুকৰ বাবে আবেদন কৰিব পাৰিব বন্দুকৰ বাবে আবেদনৰ বাবে চৰকাৰে মুকলি কৰিব বিশেষ পৰ্টেল অসমৰ খিলঞ্জীয়া লোকে বন্দুক বিচাৰিলে ল'ব পাৰিব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই আবেদনৰ বাবে মুকলি কৰা হ'ব পৰ্টেল মুকলি কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা আহিছে আন এটা খবৰৰ মাজলৈ
12জন মুছলমান যুৱকক নিৰ্দোষী বুলি ৰায় দিলে উচ্চতম ন্যায়ালয়ে। কংগ্ৰেছৰ দিনত 12জন মুছলমান যুৱকক সজাইছিল অপৰাধী। 2006 চনত মুম্বাই লোকেল ট্ৰেইনত হৈছিল বিস্ফোৰণ। সেই সময়তে কংগ্ৰেছৰ চৰকাৰৰ দিনত 12জন মুছলমান যুৱকক সজাইছিল অপৰাধী। নিৰ্দোষী আটাইকেইজন যুৱকক কংগ্ৰেছে ক্ষমা খুজিব লাগে বুলি আহ্বান জমিয়ত উলমায়ে হিন্দৰ। সন্ত্ৰাসবাদী বুলি দোষী সজাই কাৰাগাৰত থৈছিল 12জন মুছলমান যুৱকক। 19 বছৰ ধৰি কাৰাগাৰত কটাবলগীয়া হৈছিল যুৱককেইজনে। কংগ্ৰেছে মুছলমান সমাজৰ ওচৰত ক্ষমা খুজিব লাগে বুলি দাবী মৌলানা সৈয়দ কাব ৰচিদিৰ। কংগ্ৰেছৰ ভুল ব্যৱস্থাৰ বাবে 12 নিৰ্দোষী মুছলমান যুৱকে শাস্তি পাইছিল। কোনো তথ্য প্ৰমাণ নোহোৱাকৈ দোষী সজাইছিল যুৱককেইজনক। শেহতীয়াকৈ বম্বে উচ্চ ন্যায়ালয়ে নিৰ্দোষী বুলি ৰায় দিছে 12জন মুছলমান যুৱকক। 12জন মুছলমান যুৱকক নিৰ্দোষী বুলি ৰায় দিলে উচ্চ ন্যায়ালয়ে। আহিছোঁ শেষৰ গুৰুত্বপূৰ্ণ খবৰটোৰ মাজলৈ। উচ্ছেদৰ মাজতে আইন শৃংখলাজনিত পৰিস্থিতিৰ আশংকা প্ৰশাসনৰ। অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে জাৰি কৰা হৈছে BNSৰ 163 ধাৰা। ধুবুৰী জিলাৰ লগতে বিলাসীপাৰা মহকুমাত প্ৰযোজ্য হ'ব এই ধাৰা। এই ধাৰা কাৰ্যকাৰী হোৱাৰ পিছতেই নিষিদ্ধ কৰা হৈছে সভা সমিতি, বিক্ষোভ প্ৰদৰ্শন, শোভাযাত্ৰাত। একেলগে সমবেত হ'ব নোৱাৰিব 5জনতকৈ অধিক লোক। নিষিদ্ধ কৰা হৈছে ৰাজহুৱা স্থানত চোকাস্ত্ৰ, লাঠিদা আৰু মাৰণাস্ত্ৰ। সাধাৰণ লোকে পৰিধান কৰিব নোৱাৰিব সেনা বাহিনীৰ পোছাক। বলপূৰ্বক বৰঙণি আদায় কৰাটো নিষেধাজ্ঞা আৰোপ প্ৰশাসনৰ। উচ্ছেদ অভিযানৰ মাজতে সম্ভাৱ্য অপ্ৰীতিকৰ পৰিস্থিতিৰ মোকাবিলাৰ বাবে প্ৰশাসনে লৈছে এই পদক্ষেপ।